মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটো দবাই দিব নতুন নতুন ভিডিঅ' আপডেট পাই থাকিবা ধন্যবাদ নমস্কাৰ বন্ধু মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ক্ৰিকেট ছুপাৰ ফেন্স আছামিজ ক্ৰিকেট নিউজ আহক বন্ধু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' ফ্ৰেণ্ডছ মই আপোনালোকক ক'ম আজি এটা বেড নিউজ মানে ইণ্ডিয়াৰ টিমৰ কাৰণে এটা বেড নিউজ কাৰণ বেড নিউজটো হ'ল ইণ্ডিয়া টিমে অৰ্থাৎ BCCI বৰ্ড ইণ্ডিয়া টিমৰ যিটো বৰ্ড এইটো হ'ল BCCI বৰ্ড এই BCCI বৰ্ডে ICC বৰ্ড যি ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল মানে যি ৱৰ্ল্ড কাপ পাতে ৱৰ্ল্ড কাপ যি মানে যাৰ মানে অনুষ্ঠানটো ৱৰ্ল্ড কাপৰ যি অনুষ্ঠান এইটো হ'ল ICC বৰ্ড অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ বন্ধুসকল মই আপোনালোকক আজি ক'ম এই ICC আৰু BCCIৰ মাজত যুদ্ধ ভিচেছ ICC বৰ্ডে 2016 চনত যি কৰ আছিল BCCI বৰ্ডৰ 160 কোটি টকা এই 160 কোটি টকা BCCI বৰ্ডে যদি ICC বৰ্ডক 31/12/2018 তাৰিখৰ ভিতৰত যদি নিদিয়ে তেনেহ'লে ICC World Cup 2023 and 2020 World Cup 2021 খেলিব নোৱাৰিব মানে 2021 চনত T20 World Cup আৰু 2023 চনত 15 অভাৰ মানে 50 অভাৰৰ 50 ICC World Cup খেলিব নোৱাৰিব গতিকে আমাৰ কাৰণে এটা বহুত বেয়া খবৰ আপোনালোকে যদি ইণ্ডিয়া টিমটোক যদি ৱৰ্ল্ড কাপ খেলিব বিচাৰে বা ৱৰ্ল্ড কাপ যদি আপোনালোকে খেলাব বিচাৰে তেনেহ'লে এই ইণ্ডিয়া টিমটোক যদি আপোনালোকে ভালো পায় বা আপোনালোকে ৱৰ্ল্ড কাপ খেলাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেধৰণৰ নতুন এনেধৰণৰ নিউজ মই আপোনালোকলৈ আনিম আৰু মোৰ চেনেলত যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে লাইক কৰে কমেণ্ট কৰে আৰু শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰোঁতে ঘণ্টা বটনটো যে দবাবলৈ নাপাহৰিব বন্ধু মই আৰু একো নকওঁ ভিডিঅ' চাই কেনে লাগিল বন্ধু ভাল লাগিল যদি ভাল লাগিছে লাইক কৰিব তলত এটা কমেণ্ট কৰি দিব তাৰ পাছত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে ঘণ্টা বটনটো দবাই দিব বন্ধুসকল মই ইমানেই ক'ম আৰু মই আপোনালোকক লগ পাম নেক্সট ভিডিঅ'লৈ এই নেক্সট ভিডিঅ'ত লগ পাম যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগ পাম তোমালোকক ছাবস্ক্ৰাইব কৰোঁতে ঘণ্টা বটনটো দবাই দিয়াতেই তোমালোকৰ যি মই নেক্সট ভিডিঅ' আপলোড দিম নাই সেই আপলোড তোমালোকৰ ন'টিফিকেশ্যন পাই যাম বাই